আজিৰ এই পৃথিৱীত যেতিয়া কাৰোবাৰ হাৰ্ডি ভাঙে, নিমনিয়া হয়, হাৰ্ট ফেইলিয়াৰ আৰু বহুতো ক্ৰিটিকেল কণ্ডিশ্যনৰ চিকিৎসাৰ কাৰণে ডক্টৰবোৰে এটা টেষ্ট কৰিব কয় আৰু সেই টেষ্টটোৱে হ'ল এক্স-ৰে। আপুনি এবাৰ হয়তো ভাবকচোন, যদি এই এক্স-ৰেৰ আৱিষ্কাৰ নহ'ল হয় তেন্তে আমি জীয়াই থকাটো কিমান কঠিন হৈ পৰিল হয়। এই এক্স-ৰেৰ আৱিষ্কাৰৰ কাহিনীটো কিন্তু খুবেই আমোদজনক, কিয়নো এই এক্স-ৰেৰ আৱিষ্কাৰটোও হঠাতে হৈ যোৱা আৱিষ্কাৰ। কৰি আছিল কিবা, হৈ গ'ল কিবা, আৰু এনে ঘটনাৰ কাৰণে আৱিষ্কাৰ হৈ পৰিল এক্স-ৰে। চ' আজিৰ এই ভিডিঅ'টোত মই এক্স-ৰেৰ আমোদজনক আৱিষ্কাৰৰ কাহিনীটো শ্বেয়াৰ কৰিব ওলাইছোঁ। এনেহ'লে বেছি পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকক। ৱৰ্ডছবাৰ্গ বাভেৰিয়া নামৰ ঠাই এখনৰ এজন ফিজিক্সৰ প্ৰফেচাৰ আছিল, যাৰ নাম উইলহেম ৰণ্টেজেন। এওঁৱে এই এক্স-ৰেৰ আৱিষ্কাৰক। এদিনাখন ৰণ্টেজেনে এটা পৰীক্ষা কৰি আছিল যে খালী গ্লাছৰ টিউবৰ মাজেদি ইলেক্ট্ৰিক কাৰেণ্ট পাৰ হৈ যাব পাৰে নে নোৱাৰে। এই পৰীক্ষাৰ ছেটআপটো আছিল তেনেই সাধাৰণ। এটা খালী গ্লাছৰ টিউবৰ দুয়োফালে পজিটিভ আৰু নেগেটিভ ৱায়াৰ দি হাই ভল্টেজ কাৰেণ্ট তেখেতে পাছ কৰিছিল আৰু চাব খুজিছিল যে ইয়াৰ মাজেৰে কিবা পাৰ হৈ যাব পাৰে নেকি। লগতে গ্লাছৰ টিউবটো ডাঠ কলা কাগজেৰে মেৰুওৱা হৈছিল আৰু গোটেই ৰুমটো কমপ্লিটলি আন্ধাৰ আছিল। এনে পৰীক্ষা নিৰীক্ষা চলাই থাকোঁতে তেখেতে কিছুমান বস্তু লক্ষ্য কৰিছিল যে কিছুমান উজ্জ্বল সেউজীয়া ৰঙৰ পোহৰ টিউবটোৰ কলা কাগজ ভেটি ওলাইছে আৰু ওচৰতে থকা এখন সৰু স্ক্ৰীণত কিবা কিবি চিন পৰিছে। তেওঁ এইটো দেখি হতবাক হৈ পৰিল আৰু ভয়ে ভয়ে বহু সময় চিন্তা চৰ্চা কৰি সেই ৰশ্মিখিনিৰ মাজত নিজৰ হাতখন দি চালে আৰু যিটো দেখিলে তেওঁ আচৰিত হৈ পৰিল। তেওঁ দেখিছিল যে নিজৰ হাতখনৰ ভিতৰত থকা হাৰ্ডিবোৰ অস্পষ্ট ৰূপে সেই স্ক্ৰীণখনত দেখা গৈছিল। যিহেতু অস্পষ্ট আছিল, সেয়েহে তেখেতে পিছত এখন ফটোগ্ৰাফিক প্লেট সেই স্ক্ৰীণখনৰ সলনি লগাই দিছিল আৰু তেতিয়া তেখেতৰ নিজৰ হাতখনৰ ভিতৰত থকা হাৰ্ডিখিনি আগতকৈ খুবেই ধুনীয়াকৈ আৰু স্পষ্টৰূপে দেখা গৈছিল। Yes, that's it. কিবা এটা নতুন হৈছে। He made an extraordinary thing that changed the world. এই নতুন ইনভেনশ্যনটোৰ কথা চাৰিওফালে বনজুই বিয়পি পৰিল। কাহিনীটো হয়তো আপোনালোকে আমোদজনকৰ লগতে বুজিব পাইছে, কিন্তু আপোনালোকে হয়তো ভাবিছে এক্স-ৰে নামটোনো কেনেকৈ পৰিল। ৰ'ব কৈ আছো, পিকচাৰ আভি বাকী হে মেৰে দোস্ত। যেতিয়া এই নতুন ৰশ্মিটো উদ্ভাৱন হ'ল তেতিয়া তেওঁ এই ৰশ্মিটোৰ ওপৰত ইমান অধ্যয়ন কৰিব পৰা নাছিল বা এই বিষয়টোৰ ওপৰত তেখেতৰ ইমান নলেজো নাছিল, কিয়নো এই ৰশ্মিটো অজানিতে উদ্ভাৱন হোৱা ৰশ্মিহে আছিল। সেয়েহে যেনেকৈ আমি মেটচ কৰিলে যিটো বস্তু আমি নেজানো সেইটো এক্স হিচাপে ধৰি লওঁ, ঠিক তেনেদৰেই তেওঁ এই ৰশ্মিটো এক্স ৰশ্মি অৰ্থাৎ এক্স-ৰে হিচাপে ধৰি ৰাখিলে আৰু এনেকৈ হৈ পৰিল এক্স-ৰে নামটো। কিন্তু আটাইতকৈ দুখৰ কথা এইটোৱে যে তেওঁ এই ৰশ্মিটোৰ ওপৰত বেছি পৰীক্ষা নিৰীক্ষা চলাব নোৱাৰিলে, কিয়নো সেই সময়ৰ ডাঙৰ বিজ্ঞানী থমাছ আলভা এডিচন, নিকলা টেছলা আৰু উইলিয়াম জে মৰ্টনে ৰিপৰ্ট কৰিলে যে এই এক্সপেৰিমেণ্টৰ পৰা ওলোৱা ৰশ্মিখিনি মানৱ শৰীৰৰ কাৰণে খুবেই ডেঞ্জাৰাছ। কিন্তু 1896 চনত ডক্টৰ হল এডৱাৰ্ডছ তেখেতেই আছিল প্ৰথমজন বিজ্ঞানী যিয়ে এক্স-ৰে সম্পূৰ্ণৰূপে মানৱ শৰীৰৰ ওপৰত ট্ৰাই কৰিছিল আৰু সেই গৰাকী মানুহ আছিল তেখেতৰ নিজৰে পত্নী। তাৰে এক্স-ৰেৰ ফটোখন এইখন। ইয়াতে ক্লিয়াৰলি দেখা গৈছে যে ৱাইফজনীৰ ফুল বডিটোৰ লগতে সিহঁতৰ এংগেজমেণ্ট ৰিংটো পিকচাৰখনত ধৰা পৰিছে। এয়াই আছিল এক্স-ৰেৰ আৱিষ্কাৰৰ গোটেই কথাখিনি। কেনে ভাল লাগিল নে জানি? চাওকচোন কি কৰি আছিল, কি হৈ পৰিল। বোলো কৰি আছিল কিবা, বোলো হৈ গ'ল কিবা। চ' আপোনালোকক এনেকুৱা কিবা কৰি থাকিলে
হয়তো এদিন কিবা আৱিষ্কাৰ হৈয়ে যায় আৰু তেতিয়া পিছত কোনোবা মোৰ নিচিনা এজন ইউটিউবাৰে আপোনাৰ আৱিষ্কাৰৰ ওপৰত ভিডিঅ' বনাই দিয়ে। কেনে মজা নহ'বনে বাৰু? চ' আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় নাপাহৰিব। তেনেহ'লে আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।